ওলা গাহৰিকেইটাক যিহেতু দানা নিদিলি নাই দিলি দেউতা হাই নহয় কি বুলি কয় গাহৰিজনী যে একদম পেটটো বেলেগ ডাঙৰকে ফুলি আহিছে মই ক'ব পৰা নাই কি হৈছে চাওক সি আছোন গাহৰি পেট ফুলিলে কি হ'ল তাৰমানে গাহৰিজনী ইমান নতুন গান থৈ দিয়া ইও কথা চাচোন দেউতা গাহৰিজনী ইমান ডাঙৰ পেটটো চাবা কি হৈছে বা চাচোন তাকে গাহৰিজনী ইমান ডাঙৰ পেটটো হ'ল যে কি হ'ল তাৰমানে কিবা বেমাৰ চেমাৰ হৈছে নেকি গৈ ধনেশ্বৰ বুঢ়াক মাতিব লাগিব নেকি কোৱা নাই সিহে জানিব গাহৰি সি পুহি পাইছে যে তাৰ লগতে গৈ আহোঁ বৈ বাজি হ'লো আইও ধনেশ্বৰ বুঢ়াই কি ভালটো জানে নহয় সি কিবা কিবি কৈ দিব চাগে পাছত আকৌ উল্টাহে হ'ব ডক্টৰ মতাতে থাকিব বুজিছা যি কৈ ক'ব ধনেশ্বৰ বুঢ়াক যিহেতু মাতি লৈ আহোঁগৈ বৈ কি হৈছে সি যেনো কথাটো জনাব যে আমাক মতা গাহৰিটোকা কেনে বান্ধি থৈ আহিলেগৈ তই গাহৰি কথা বাদ দেচোন জিলো মাইকী গাহৰিজনীৰ কথা চিন্তা কৰ মতা গাহৰিটো মই ভালকে বান্ধি থৈছোগে কেনে নাযায় বল তেতিয়াহ'লে ধনেশ্বৰ বুঢ়াক ঘৰলৈ গৈ আহোঁ বৈ তাৰপিছত যি হ'ব ডক্টৰ মাতিম নেমাতিলেও নাই ডক্টৰ মাতিলে আকৌ পইচাহে খৰচা হ'ব এই ধনেশ্বৰ বুঢ়াই কিজানি কিবা জানিব পাৰেতো মই যে ধনেশ্বৰ বুঢ়াক মতাতকে ডক্টৰ মতাৰে ঠিক পাইছিলো পাই যিহেতু ধনেশ্বৰ বুঢ়াৰ ঘৰলৈ গৈ আহিলামচোন যিহেতু সি কিবা জানিব পাৰে যে জানো শুনি দেউতা তই অকলে গৈ যা এই যে গাহৰিজনী আকৌ তাতে এনেকুৱা অৱস্থা মই ইয়াতে ৰখি থাকোঁ হয় নেকি তেতিয়াহ'লে তই ৰখি থাক মই পটককৈ গৈ আহিছোঁ দেই আৰু শুন তই মতা গাহৰিটো চাই আহিবিচোন সি কেনিবা যাবগৈ পাৰে খোল খাই যাব পাৰেতো মতা গাহৰিৰ কথা ইমান চিন্তা কৰিবলৈ নাই নহয় ইয়াৰ কি অৱস্থা হৈছে তই দেখিছোঁচোন আগতে ইয়াৰ কথা চিন্তা কৰচোন গৈ আহোঁ তেতিয়াহ'লে দেউতাটো গাহৰি আনি কিনে কিবা এটা হ'লেও একো ভুলটো নাজানে কি যে মানুহ নহয় এইটো হয় দেই একদম মোৰ যে কিবা মনটো ভালে লাগি থকা নাই পাই মতা গাহৰিটো যিহেতু এটাক চাই থাকোঁগৈ দেই নহ'লে সিও যদি কিবা অৱস্থা বেয়া হৈ আছে দিগদাৰ হৈ যাব আকৌ তাতে যদি খোল খাই যায় দেউতাই মোক পাম্পাই গালি দিবহি ঐ গাহৰিজনী তই শুই থাক দেই কেনে নাযাবি মই পুতুককৈ গৈছোঁ আহিছোঁ বেবেলা কি হ'ল ইমান লৰালৈকে আহিছো তই ধনেশ্বৰ দাইটি কি বুলি কয় মোৰ গাহৰিজনীৰ অৱস্থা বেয়া হৈ আছে পেটটো বিৰাট ডাঙৰ কি হৈছে মই গমেই পোৱা নাই তই গাহৰি জানো পুহি পোৱা মানুহ যে কি হৈছে বলকচোন চাই থৈ আহকগে আইও তই গাহৰি পুহি পোৱা মানুহ নহয় তেতিয়াহ'লে গাহৰিনো পেট ডাঙৰ তেনেকে নহয় ধনেশ্বৰ দাইটি আগতে মই গাহৰি তেনেকে পুহিয়ে পোৱা নাই কিহে হৈছে তেতিয়াহ'লে মইতো একো গমেই পোৱা নাই বুজিছো কি হৈছে গাহৰিজনী ডাক্তৰ মাতিব লাগিব নেকি কেনেবাকে কালি অনা গাহৰিজনী কি বেমাৰ লাগিলেও তেনেকুৱা নাইপোৱা যে কি হৈছে কি নহয় আচোন দাইটি জানো চাই থৈ যাহি আৰু কিমান কি কৰিব লাগিব মই গুৱাহাটী পোৱা নাই ডাক্তৰ মাতিবলগীয়া হ'লো মাতিম পাই বইনা দাইটি জানো চাই থৈ আগে যাম গলো অলপ দেৰিকে যাম তই চিন্তা কৰিব নালাগে নহয় যা খানা পিনা ডাকিয়ে দিবি তাক এতিয়া ভাল পোৱালি দিব তেতিয়া আইও ঈশ্বৰ বেলেগ কিবা বেমাৰ হোৱা নাইতো তাৰ সেইখা নহয় গাঠি মই এদিনীয়াকে পুহিছো যে নেজানো যে সেইকাৰণে তহঁতক সুধিবলৈ আহিছো ক হ'ব দে হ'ব তই ইমান চিন্তা কৰিব নালাগে বুলি কৈছোঙেচোন দে হ'ব মই গৈ আছো বৈ তই গৈ থাক হ'ব দে দাইটি যেনো তই পাক এটা ওলাবিহি দেই গধূলি হ'লো ঠিক আছে যাম বাৰু ময়ো নেজাংচোন এনেহে কৈছো কিবা কি হৈ থাকক আকৌ সেইখানো সিয়ে গাহৰি আনিছে সিয়ে চাব লাগিব মোৰ দোকান নাই দেই গাঠি বৈ চাহ পানীকে এবাটি খাংগে এখন য'তলে গৈ থাকিব নাই নহয় কি হলো গাঠি থাকি আহিলি যে কোৱা ল'ৰাটো সঁচাকে হয় দেই গাহৰিজনী ইয়াতে শুই থকা ভাগে এৰি থৈ গ'লগে কেনি গ'লগে তাই ইয়াতে ৰখি থাকোঁ বুলি কৈ কিনে ঐ ল'ৰা ক'ত আছিলি তাৰমানে তই গাহৰিজনী এনেকে এৰি থৈ গ'লিগে যে ৰখি থাকিম বুলি কৈ কিনে তই বেলেগত ঘূৰি ফুৰিছগে যে ধনেশ্বৰ বুঢ়া এতিয়া নাহে বোলে অলপ দেৰিকে আহিব আৰু গাহৰিজনী তেনেকুৱাকে একো বেমাৰ নাই হোৱা হেনো প্ৰেগনেণ্টহে হৈছে হেনো সেইটো কথা বেছি চিন্তা কৰিবলগীয়া নাই নহয় ভালে কথা সোনকালে পোৱালি দিব আমাৰ গাহৰিজনী এতিয়া এতিয়া দানা পানী ভালকে খুৱাব লাগিব এতিয়া আমি সেইবোৰ কথা এতিয়া বাদ দে যি হ'লো বৈ কিবা কিবি সিজাংগে সিহঁতক দিব লাগিব যে দানা পানী ভালে কুশলে ৰাখিবি আৰু দেই গাহৰিজনী গাহৰিজনী তই শুই থাক দেই মই তহঁতৰ কাৰণে দানা বনাংগে